নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে, কুশলে আছে। আৰু আজি ভিডিঅ'টো লৈ আহিছোঁ এটা বিজনেছ আইডিয়া লৈ। আৰু কিনো বিজনেছ আইডিয়া মই মানে সৰু সুৰাকৈ মই কৰি আছোঁ। মই ভাবোঁ অসমীয়া হিচাপে আপোনালোকেও কৰি যাওক, কাৰণ আজিকালি যিটো পৰিস্থিতি হৈছে চাকৰি বাকৰিৰ ক্ষেত্ৰত আপোনালোকে চাকৰিটো একদম পাবলৈ বহুত কঠিন হৈ গৈছে, জটিল হৈ গৈছে। সেইকাৰণে মানে কি হয়, বহুত ল'ৰা ছোৱালীক দেখিছোঁ হতাশাত ভুগিছে, পঢ়িছে কিন্তু কি বুলি কয়, কিবা এটা নোপোৱাৰ কাৰণে বহুত হতাশাত ভুগিবলগীয়া আছে। আচলতে সেই হতাশাটো দূৰ কৰিবৰ কাৰণে আমাৰ ওচৰত বহুত মানে অপশ্যন আছে। মানে সেই অপশ্যনসমূহ চইচ কৰিব জানিব লাগিব। আৰু 2 নম্বৰতে হ'ল আপোনাৰ লাজ নকৰিব লাগিব। আমাৰ কি হয়, ল'ৰাবোৰ আজিকালি কি হৈছে, বহুতে লাজ কৰে। আপোনাৰ কিবা কাম এটা কৰিবলৈ আগতে এই ইমানটো পঢ়িলোঁ শুনিলোঁ আৰু এইটো কাম কৰিম নি, তেনেকুৱা নিচিনা কথাবোৰ মানে মনলৈ আনে। আৰু যেতিয়ালৈকে সেই মনোভাৱটো আপোনাৰ মনত থাকিব, তেতিয়ালৈকে কোনেও মানে কি হয়, কাম কৰিব নোৱাৰিব। মোৰ অনুভৱটোৰ কথা কৈছোঁ। আৰু কিয়নো প্ৰথমেতো ডাঙৰ কিবা এটা বিচাৰিলে নহ'ব। কোনেও প্ৰথমে ডাঙৰ কিবা এটা লৈ অহা নাই। আৰু ডাঙৰ কিবা এটা এইবাৰ যিহেতু আজি মই ঘৰতে প্ৰস্তুত কৰা অলপ কেঁচুসাৰ এনেকৈ পেকেট কৰি বিকিবৰ কাৰণে উলিয়াইছিলোঁ। আৰু লগতে যিহেতু গৰু আছে আমাৰ, মই মানে গোবৰবোৰ মই ভালকৈ সংৰক্ষণ কৰি এনেকৈ শুকুৱাই দিওঁ। আৰু শুকোৱাৰ পিছত এনেকৈ চালি পানীও মই এনেকৈ বিক্ৰী কৰোঁ। আৰু তাকে আজি আপোনালোকক দেখুৱাইছোঁ। আগতেতো ভিডিঅ' কৰা নহ'ল, আগতে বিকিলোঁ যথেষ্ট। কিন্তু আজি যিহেতু ভিডিঅ'বোৰ নতুনকৈ বনাইছোঁ, গতিকে আকৌ ভিডিঅ' কৰি আজি দেখুৱাইছোঁ আপোনালোকক। আজি শুকান গোবৰ এনেকৈ চালি পানী বিকিছোঁ। আৰু লগত আপোনাৰ কেঁচুসাৰো আজি এনেকৈ এয়া দেখিছে। আজি আপোনাৰ এনেকৈ চাহপাতটো অলপ অৰ্ডাৰ পালোঁ, এনেকৈ চাহপাত লৈ ল'লোঁ। আৰু লগত আপোনাৰ এই 2টা পেকেট লৈছোঁ আপোনাৰ কেঁচুসাৰ আৰু চাহপাত এটা পেকেট ভৰাই লৈছোঁ। আৰু তাৰ পাছতে আপোনাৰ ওপৰত লৈছোঁ, এটা চাউল লৈছিলোঁ, চাউলৰ অৰ্ডাৰ পালোঁ। আৰু লগত আপোনাৰ তলত শুকান গোবৰ যে চালি আছিলোঁ, তাকো অৰ্ডাৰ এতিয়া ডেলিভাৰী দিবলৈ ওলাইছিলোঁ। তাকে আপোনালোকক দেখুৱাম বুলি ল'লোঁ। কি হৈছে, আচলতে উপাৰ্জন কৰোঁ বুলি ক'লে উৎস ধেৰ আছে, মাথো আপোনাৰ লাগিব এক প্ৰচেষ্টা আৰু একাগ্ৰতা আৰু দৃঢ়তা।